পৰা আহিছে তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ অতি আদৰৰ শ্ৰীযুত ৰাজদীপ বাইদেউ হাত চাপৰিৰে সকলোকে আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ লক্ষীপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ মীৰা দেৱী ডাঙৰীয়ানী আমি মঞ্চলৈ অতি শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্বেখ হেদায়তুল্লাহ ডাঙৰীয়াক তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ উদ্যোক্তাসকলক হাত চাপৰিৰে আদৰণি জনাওক লক্ষীপুৰ শিক্ষাখণ্ডৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে ক'ব বিচাৰিছোঁ কৃতি শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুতা ইঞ্জিলা খাতুন ডাঙৰীয়ানী হাজজোবা পশ্চিমপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী ইঞ্জিলা খাতুন ডাঙৰীয়ানী জনাইছোঁ কৃতি শিক্ষক সন্মান লাভ কৰিছে এখেতে তাৰ পাছতে কৃতি শিক্ষক শ্ৰীযুত আলোক সমজদাৰ পশ্চিম শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক তেখেতকো আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ তাৰ পাছতে মঞ্চলৈ আদৰণি জনাইছোঁ শ্ৰীযুত সঞ্জয় কুমাৰ বৰ্মন লক্ষীপুৰ হীৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেতক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ তাৰ পাছতে মঞ্চলৈ শ্ৰদ্ধাৰে আদৰণি জনাইছোঁ শ্ৰীযুত ৰবীন্দ্ৰ ৰাভা ডাঙৰীয়াক তেখেত পানীশালী এম ই স্কুলৰ সহ শিক্ষক ইয়াৰ পাছতে শ্ৰীযুত মইনুল হক ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেত চেঙেৰ আলগা এম ই স্কুলৰ প্ৰধান শিক্ষক কৃতি শিক্ষক মইনুল হক ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ জনপ্ৰিয় এজন ব্যক্তি বিজ্ঞ এজন ব্যক্তি প্ৰজ্ঞাৰ সাধক বহু কথা আমি তেওঁলোকৰ পৰা শিকোঁ সমাজৰ সঁচা প্ৰতিচ্ছবি তেওঁলোকে ৰাইজৰ আগত দাঙি ধৰে হত্যাহিংসা জৰ্জৰিত অসমত বহু ভাল কথাও থাকে ভাল বেয়াৰ মিশ্ৰিত সকলো খবৰ তেওঁলোকে আমাক জানিবলৈ দিয়ে জনসাধাৰণক সজাগ কৰি ৰাখে জনপ্ৰিয় নিউজ চেনেল ND24ৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ ৰাজদীপ বাইলুং ডাঙৰীয়াক আমি সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ আদৰণি জনাব ৰশ্মি চেত্ৰী বাইদেৱে জনাব অনুষ্ঠানৰ তৰফৰ পৰা সুদূৰ গুৱাহাটীৰ পৰা আমাৰ মাজলৈ আহিছে আমাক বহু কথা কৈ যাব বহু পৰামৰ্শ দিব আমি জানিম বুজিম বহু কথা তেখেতৰ পৰা লগতে ৰাজ প্ৰাথমিক বিদ্যালয়ৰ হৈ গামোচা প্ৰদান কৰিব আব্দুল সালাম ডাঙৰীয়াই শৰাই যাচিব সাবিনা ইয়াসমিন আৰু জাপি প্ৰদান কৰিব আলী আকবৰ ডাঙৰীয়াই ইয়াৰ প্ৰধান শিক্ষক আব্দুল সালাম ডাঙৰীয়াই সন্মান জনাইছে সাবিনা ইয়াসমিন সহ শিক্ষয়িত্ৰী লক্ষীপুৰ প্ৰাথমিক বিদ্যালয় জাপি প্ৰদান কৰিছে আলী আকবৰ ডাঙৰীয়াই সহ শিক্ষক 216 নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয় ইয়াৰ পাছতে আমি সন্মান জনাব বিচাৰিছোঁ বিশিষ্ট অতিথি ডক্টৰ মীৰা দেৱীক সন্মান জনাব জগানাথ বাইদেৱে অতিথি হিচাপে উপস্থিত থকা ডক্টৰ মীৰা দেৱীক সম্বৰ্ধনা জনাইছে জগানাথ বাইদেৱে হেদায়তুল্লাহ মহোদয়ক সন্মান জনাব দীপা চক্ৰৱৰ্তী বাইদেৱে দীপা এই অনুষ্ঠানত সন্মান জনাব দীপা চক্ৰৱৰ্তী বাইদেৱে এইখিনি ধন্যবাদ এইখিনিতে মহিলা আমি উন্নত কিতাপ হ'ব আহক ছাৰ নহয় ছাৰ আহক ছাৰ আহক আহক ছাৰ তেখেতক আমি এখন মঞ্চত পাই অতি গৌৰৱ অনুভৱ কৰিছোঁ শিক্ষকৰ মঞ্চত আজি শিক্ষক হৈ তেখেতে আমাৰ এই ধুনীয়া দিন অনুৰোধ জনাইছোঁ উদ্যোক্তাসকলক কৃতি শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুতা ইঞ্জিলা খাতুন ডাঙৰীয়ানীক
এখনি গামোচা এখনি গ্ৰন্থ আৰু এটি স্মাৰক আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাব ডিম্পী চৌধুৰীয়ে সন্মান জনাইছে ডিম্পী চৌধুৰীয়ে উদ্যোক্তাসকলৰ হৈ শ্ৰদ্ধা মৰম আৰু ভক্তি যাচিছে ইয়াৰ পাছতে আমি সন্মান জনাব কৃতি শিক্ষক আলোক সমজদাৰ ছাৰক আলোক সমজদাৰ ছাৰক সন্মান জনাব এখনি গামোচা এখন গ্ৰন্থ এটি স্মাৰক আৰু মানপত্ৰৰে সন্মান জনাব সংগীতা বাইদেৱে সন্মান জনাইছে আলোক সমজদাৰ মহোদয়ক সোমা শীল বাইদেৱে সঞ্জয় কুমাৰ বৰ্মন ডাঙৰীয়াক সন্মান জনাব কমল কেন্দ্ৰ সমন্বয় কল্যাণ সমিতিৰ উদ্যোগত আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত যি শিক্ষক দিৱস উদযাপন কৰা হৈছে ইয়াতে কৃতি শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰা এটা সুন্দৰ কাৰ্যসূচী এতিয়া হৈ আছে আপোনালোকে দেখিছে কৃতি শিক্ষকসকলক তেওঁলোকে প্ৰজ্ঞাৰ যি পৃথিৱী সেই পৃথিৱীত অক্লান্ত যি শ্ৰম কৰিছিল যি ত্যাগ স্বীকাৰ কৰিছিল সেই ত্যাগৰ যেন সন্মান আজি দিব খুজিছে এইটি অনুষ্ঠানতে আমি তেওঁলোকক এইখনি মঞ্চত ডাঙৰীয়াক সন্মান জনাব জ্যোতিৰূপা ৰয় বাইদেৱে ডাঙৰীয়াক সন্মান জনাইছে জ্যোতিৰূপা ৰয় বাইদেৱে লক্ষীপুৰ শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয় কল্যাণ সমিতিৰ উদ্যোগত আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত অনুষ্ঠিত হোৱা শিক্ষক দিৱসত তেওঁলোকক সন্মান জনাইছে কৃতি শিক্ষক হিচাপে এটি অতি সুন্দৰ আৰু পবিত্ৰ অনুষ্ঠান হৈ আছে যে কৃতি শিক্ষকক সন্মান জনাইছে কৃতি শিক্ষক ডক্টৰ মইনুল হক ছাৰক সন্মান জনাইছে অনুষ্ঠানৰ উদ্যোক্তাসকলে এক সুন্দৰ ক্ষণ আৱেগিক ক্ষণ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিছোঁ বিচাৰিছোঁ আয়োজক সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত নজমুছ ছায়াদ মোল্লা ছাৰক আয়োজক সমিতিৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত নজমুছ ছায়াদ মোল্লা ডাঙৰীয়াক ইঞ্জিৰা খাতুন ডাঙৰীয়ালীক আমি সন্মান জনাব বিচাৰিছোঁ উদ্যোক্তা সমিতিৰ হৈ মহোদয়ক আমন্ত্ৰণ জনাইছোঁ আদৰণি ভাষণ প্ৰদান কৰিবলৈ আদৰণি সমিতিৰ সভাপতিৰ আদৰণি শ্ৰদ্ধাৰ আজি সভাত উপস্থিত NDTVৰ সন্মানীয় মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া মোৰ শিক্ষাগুৰু ডক্টৰ মীৰা দেৱী বাইদেউ ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিদায়তুল্লাহ শেখ ডাঙৰীয়া লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কাশ্যপ বিশ্বাস শ্ৰদ্ধাৰ কৃতি শিক্ষকসকল তথা সমূহ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকল আপোনালোক সহস্ৰ গুৰুলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আজিৰ এই পবিত্ৰ দিনটোত আপোনালোকৰ মাজত এজন হৈ থিয় হৈ পৰম গৌৰৱ অনুভৱ কৰিছোঁ সমবেত সহস্ৰ জ্যোতিষ্মানৰ মাজত নিজৰ অস্তিত্ব বিচাৰি পোৱাটো এক গৌৰৱৰ বিষয় বৰৰূপে ধুৱাই যোৱা জিঞ্জিৰামে
লালন কৰা লক্ষ্মীপুৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জ্যোতিপ্ৰসাদৰ ভাষাৰেই কৈছোঁ, সুন্দৰৰ পূজাই হৈছে কৃষ্টি বা সংস্কৃতি। সংস্কৃতিৰ পূৰ্ণ বিকাশতেই মানুহৰ জীৱনৰ পৰম আনন্দ। মানুহে সংস্কৃতিৰে সভ্যতাৰে সুন্দৰকেই মানুহৰ জীৱনলৈ নমাই আনিবলৈ ব্যাকুল। আন্ধাৰ অতীতত পোহৰলৈ বুলি যি ধ্বনি উঠিছিল, তাতেই ঘোষিত হৈছিল মানৱৰ সাংস্কৃতিক অভিলাষ পোহৰৰ পিয়া। হে সুদীগণ, এই যাত্ৰাৰ অতন্ত্ৰ প্ৰহৰী গুৰুসকল, শিক্ষক সমাজ, মানৱ মনৰ সমস্ত আন্ধাৰত আজি বিশ্বৰ সমগ্ৰ গুৰুকুলৰ মহান ত্যাগক স্মৰণ কৰি গোটেই ভাৰতবৰ্ষ জুৰি পালন কৰা শিক্ষক দিৱসে আমাৰ অনুষ্ঠানটিৰ নাম ৰাখিছোঁ পোহৰৰ বাটলৈ শিক্ষকৰে দিন। আমি বিচাৰোঁ এই দিনটোতে প্ৰকৃতাৰ্থত উদযাপিত হওক জ্ঞান আৰু পোহৰৰ উৎসৱ হিচাপে। অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনালোঁ। অনেক বিভাগীয় কাম আৰু সীমিত সুবিধাৰ বাবে আমাৰ প্ৰয়োজনত অনেক ত্ৰুটি ৰৈ গ'ল। তাৰ বাবে আপোনালোকৰ ওচৰত সৌৰ্যৰে ক্ষমা বিচাৰিলোঁ। শেষত আজিৰ সমগ্ৰ কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ বিচাৰি মোৰ অভিভাষণৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয়টো শিক্ষক সমাজ, জয় লেখক।